আজি মোৰ লগত এনেকুৱা দুখন চকেট বোৰ্ড আছে যি দুখন দেখিলে হয়তো আপুনিও আচৰিত হৈ যাব পাৰে তো বলক আজি মই আপোনালোকক দেখাও এনেকুৱা কি আছে মোৰ লগত এই পাৰ্সেলটোৰ ভিতৰত এনেকুৱা কি আছে মই আজি আনবক্সিং কৰি আপোনালোকক দেখাই আছো যে আপুনিও দেখিলে আচৰিত হৈ যাব তো বলক আজিৰ ভিডিঅ'টোত মই এই প্ৰডাক্টটো আনবক্সিং কৰিম আৰু আজিৰ ভিডিঅ'টোত মই বহুতে মানে ভাল দুখন মানে চকেট বোৰ্ড আপোনালোকৰ বাবে লৈ আছো আৰু আজিৰ এই ভিডিঅ'টোত মই এই চকেট বোৰ্ড দুখন আনবক্সিং কৰিম তো আজি মই ইয়াৰ ভিতৰত দুখন চকেট বোৰ্ড আছে এই দুখন আনবক্সিং কৰিম আৰু জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তো আজিৰ এই ভিডিঅ'টোত মই আনবক্সিং কৰিবলৈ গৈ আছো দুখনকৈ চকেট বোৰ্ড ইলেক্ট্ৰিক চকেট বোৰ্ড তো মই এই পাৰ্সেলটো আজিৰ এই ভিডিঅ'টোত আনবক্সিং কৰিবলৈ গৈ আছো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে মই আপোনালোকক আনবক্সিং কৰি দেখাই আছো প্ৰডাক্টটো কেনেকুৱা তো বলক ভিডিঅ'টোত আজিৰ ভিডিঅ'টোত মই ভালদৰে মানে আনবক্সিং কৰি দেখাই আছো ইয়াত আছে দুখনকৈ চকেট বোৰ্ড আৰু মই ফ্লিপকাৰ্টৰ পৰা বাই কৰিছোঁ তো বলক মই এতিয়া আনবক্সিং কৰি আছো তো আপোনালোকে চাই থাকক ইয়াৰ ভিতৰতনো এনেকুৱা কি আছে তো চাব পাৰে আপোনালোকে ইয়াৰ ভিতৰত আছে দুখনকৈ ইলেক্ট্ৰিক চকেট বোৰ্ড তো মই আপোনালোকক দেখাই আছো এয়া দেখিছে আপোনালোকে ইয়াত আছে দুখনকৈ চকেট বোৰ্ড ৰ'ব এক মিনিট ইয়াত আছে দুখন ইলেক্ট্ৰিক চকেট বোৰ্ড চাবলৈ পাইছে আপোনালোকে দেখিছে নিশ্চয় এয়া চাই লওক দুখনকৈ কম্বো পেক অহাৰ দৰে আহিছে মানে ইয়াত দুখন চকেট বোৰ্ড আছে আৰু বহুতেই ভাল কোৱালিটি হ'ব চাগে তো বলক আজিৰ ভিডিঅ'টোত মই এই দুইখন বোৰ্ড টেষ্ট কৰি পেলাই সম্পূৰ্ণ 100% টেষ্ট কৰি পেলাই আপোনালোকক দেখাই আছো চেক কৰি দেখাই আছো কেনেকুৱা কোৱালিটি কেনেকুৱা সকলোখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এয়া হৈছে দুখন বোৰ্ড আপোনালোকে চাব পাৰে আৰু ইয়াত 8টা চকেট আছে তো আপোনালোকে দেখিছে 8 চকেট 8টা চকেট আছে এনেকুৱা আৰু ইয়াত আমি অন অফ সুইচ দুটা দেখিবলৈ পাম চাওক ইয়াত দুটা অন অফ সুইচ আছে তো বলক প্ৰথমে মই আপোনালোকক দেখাই আছো এইখন হৈছে ফাৰ্ষ্ট বোৰ্ডখন তো আপোনালোকে চাব পাৰে বহুতেই ভাল কোৱালিটি হয় হোৱাইট কালাৰ বেক সাইডটো ব্লেক কালাৰ আৰু ব্লেক কালাৰ ৱায়াৰ আছে আৰু ইয়াত এটা ফিউজ লগোৱা আছে তো এইটো থাকিলে মানে বহুতে সেফ বুলি ক'ব পাৰি বোৰ্ডখনক বহুতে সেফ হয় এই ফিউজটো আছে তো বহুতে সেফ আৰু ইয়াত দুটাকৈ ইণ্ডিকেটৰ আছে আৰু প্লাছ ইয়াত অন অফ সুইচ দুটাকৈ আছে তো আপোনালোকে চাব পাৰে প্লাছ দুটাকৈ অন অফ সুইচ আছে প্লাছ এটা ফিউজ আছে আৰু ফিউজটো থকাৰ পিছত মানে আমি ইয়াক 100% সেফ বুলি ক'ব পাৰি আৰু এইটো বহুতেই মানে ভাল কোৱালিটিৰ বোৰ্ড হয় এইখন ইলেক্ট্ৰিক চকেট বোৰ্ড তো মই এতিয়া আপোনালোকক নেক্সট ইখন বোৰ্ডো দেখাই দিছোঁ তো এইখন আৰু এখন বোৰ্ড আহিছে এয়া চাওক আৰু বহুতেই চিপ প্ৰাইজত বহুতেই কম দামৰ ভিতৰত মই বাই কৰিছোঁ এইটো চাওক মই আপোনালোকক দেখাই আছোঁ এইখনো সেম হোৱাইট কালাৰ প্লাছ বেক সাইডটো ব্লেক আপোনালোকে চাব পাৰে প্লাছ ইয়াত এটা ফিউজ দিয়া হৈছে যিটোৰ বাবে এই বোৰ্ডখন বহুতেই সেফ আৰু ইয়াতো সেম একেইদৰে আপোনালোকে দেখিব পাৰে ব্লেক কালাৰ ৱায়াৰ দিয়া হৈছে ব্লেক কালাৰ আৰু ইয়াত চাব পাৰে ব্লেক কালাৰৰ ভিতৰত দুটাকৈ অন অফ সুইচ দিয়া হৈছে আৰু ইয়াত দুটাকৈ ইণ্ডিকেটৰ দিয়া হৈছে আৰু ইয়াত 8টা চকেট দিয়া হৈছে য'ত আমি সকলো ইলেক্ট্ৰিচিটি প্ৰডাক্ট বস্তু সকলোখিনি ইয়াতে চাৰ্জ কৰিব পাৰিম যেনে আমি ব্লুটুথ স্পিকাৰ বা আমি এটা মোবাইল ফোন বা আমি এখন মিনি ফেন এনেকুৱা মোবাইল ফোন বা আমি যিকোনো প্ৰডাক্ট ইলেক্ট্ৰনিক প্ৰডাক্ট আমি ডাইৰেক্টলি চাৰ্জ কৰিব পাৰিম তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তো এইখন হৈছে বোৰ্ড মই এতিয়া এখন ইউজ কৰি চাওঁ প্ৰথমে 1 মিনিট ৱেইট ইয়াত এনেকুৱা মানে কিবা লগোৱা আছে মই দেখাই আছোঁ আপোনালোকক এইটো প্ৰথমে মই খুলি ল'ব লাগিব আৰু বহুতেই ভাল ফিলিং এটা পালোঁ এই বোৰ্ডখনত বহুতেই ভাল বোৰ্ডখন মই এতিয়া চাওঁ ইয়াৰ কোৱালিটি কেনেকুৱা ইউজ কৰি কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে তো সেইটো চাওঁ লোড কেপাচিটি কিমান সকলোখিনি আজিৰ এই ভিডিঅ'টোত চেক কৰি চাম তো এয়া চাওক এনেকুৱা এডাল তাৰ লগোৱা আছিলে আৰু এতিয়া চাওক এইডাল হৈছে ৱায়াৰ তো মই দেখাই আছোঁ তো এইডাল ৱায়াৰৰ সৈতে আহিছে এনেকুৱা বহুতেই দীঘল হয় আপোনালোকে চাব পাৰে বহুতেই দীঘল চাব পাৰে বহুতেই দীঘল চাওক বহুতেই দীঘল ৱায়াৰ আছে ইয়াত আৰু প্লাছ এটা ফিউজ আছে তো বহুতেই সেফ হয় ইয়াৰ আগতো মই এনেকুৱা বোৰ্ড আনবক্সিং কৰিছোঁ তো বলক এতিয়া মই এই বোৰ্ডখন ইলেক্ট্ৰিচিটিত কানেক্ট কৰি মই আপোনালোকক দেখাই আছোঁ তো এয়া চাওক ডাইৰেক্টলি মই কানেক্ট কৰি দেখাই আছোঁ তো মই মোৰ আৰু এখন এনেকুৱা সেম বোৰ্ড আছে তো তাৰ পৰা এইটো কানেক্ট কৰি দি আছোঁ ৰ'ব
1 মিনিট এতিয়া পোৱা নাই 1 মিনিট ৱেইট আপোনালোকে অলপ ৱেইট কৰিব মই আপোনালোকক দেখাই আছোঁ তো এতিয়া চাব পাৰে এক কাম কৰি আছে তো এই দুইখনতে ৰেড লাইট জ্বলি আছে মই আপোনালোকক দেখাই আছোঁ চাওক দুইখনতে ৰেড লাইট জ্বলি আছে এইটো অফ কৰি দিলে অফ হৈ যায় দুইটা সাইডে মানে জ্বলি আছে সিখন বোৰ্ডতো জ্বলিছে মই চেক কৰি চালোঁ ইখনতো জ্বলি আছে দুইটা সুইচে মানে ভাল আৰু চাব পাৰে এইটো ইলেক্ট্ৰিচিটি আহি আছে আৰু মই ইখন বোৰ্ডো আপোনালোকক চেক কৰি দেখাই আছোঁ ইয়াৰ পৰাই মই ইলেক্ট্ৰিচিটিটো ল'ম ৱেট ইয়াতে মই ডাইৰেক্টলি লগাই দিম সকেটবিলাক বহুতেই সৰু হৈছে দেখোন তো চাব পাৰে জ্বলি আছে এইখনো আৰু চাওক ইয়াতো যদি মই সুইচ অন কৰোঁ এইটোও জ্বলি আছে চাওক মই গোটেইকেইটা জ্বলাই পেলাই আপোনালোকক দেখাই আছোঁ চাওক গোটেই চাৰিওটাই জ্বলি আছে চাওক গোটেই দুইখন বোৰ্ড ৱৰ্কিং কণ্ডিশ্যনত আছে এতিয়া মই আপোনালোকক দেখাই আছোঁ এতিয়া মই আপোনালোকক ইয়াত কিবা এটা কানেক্ট কৰি পেলাই দেখাই আছোঁ তো বলক এই ৱায়াৰডাল মই এই চাৰ্জাৰডাল ইয়াত কানেক্ট কৰি পেলাই মই টেষ্ট কৰি আছোঁ 1 মিনিট মই ইয়াতে এনেকৈ লগাই দিওঁ চাব পাৰে ফাইনেলি এইটো পাই আছে লাইন আৰু ইলেক্ট্ৰিচিটি কানেক্ট হৈ গ'ল আৰু এতিয়া মই ইয়াৰ পৰা এটা মোবাইল ফোন চাৰ্জ কৰি আপোনালোকক দেখাই আছোঁ নহ'লে মই এই যিটো আপোনালোকে দেখিছে ব্লুটুথ স্পিকাৰ তো এইটো মই চাৰ্জ কৰি আপোনালোকক দেখাইছোঁ চাওক এইটো চাৰ্জ পাই আছে তো মই ইয়াৰ পৰাই চাৰ্জ কৰি আছোঁ তো আপোনালোকে চাব পাৰে তো এই বৰ্ডখনৰ পৰাই আৰু খুব সুন্দৰকৈ কাম কৰি আছে তো ঠিকে আছে কোৱালিটি ঠিকে আছে কোৱালিটি এনেও ভালেই তো এতিয়া মই গোটেইখিনি টেষ্ট কৰি আপোনালোকক দেখুওৱা হ'ল তো আজিৰ ভিডিঅ'টো ইমানে আছে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো ইমানে আছে